নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কম্পিউটাৰ এডুকেশ্যন এণ্ড টেকনলজিলৈ মই আপোনালোকক আজি ভিডিঅ'তে দেখুৱাম যে মাইক্ৰসফট ৱৰ্ডৰ এটা আপোনাক দেখুৱাম যেনে ধৰক মাইক্ৰসফট ৱৰ্ডত আমি কি কৰিব পাৰো ব্ৰেক্স কৰিব পাৰো বৰ্ডাৰ দিব পাৰো টেক্সট কালাৰ এপ্লাই কৰিব পাৰো টেক্সট ইনক্ৰিজ কৰিব পাৰো ঠিক তেনেদৰে মই আজি আপোনালোকক দেখুৱাম যে ফাইন এণ্ড ৰিপ্লেচ এইটো চাগে আপোনালোকে ধৰিব পৰা নাই যে ফাইন এণ্ড ৰিপ্লেচ একচুৱেলি কি হয় কিন্তু ধৰক আপোনালোকে সকলোৱে এখন জনপ্ৰিয় মুভি সকলোৱে চাইছে 3 ইডিয়টছ খনত কি কৰিছিলে আপোনালোকে সকলোৱে জানে ধৰক আমিৰ খানে কি কৰিছিলে আমাৰ চতুৰৰ কি কৰিছিলে স্ক্ৰিপ্টত চেঞ্জ কৰিছিলে আৰু কেনেকৈ চেঞ্জ কৰিছিলে ফাইন এণ্ড ৰিপ্লেচ ব্যৱহাৰ কৰি চেঞ্জ কৰিছিলে তো মই আপোনালোকক আজি দেখুৱাম যে ফাইন এণ্ড ৰিপ্লেচ কেনেকৈ কৰে তো আহক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি কি কৰিম মাইক্ৰসফট ৱৰ্ড ওপেন কৰিম ৱৰ্ড ওপেন কৰাৰ কাৰণে শৰ্টকাট কি ইউজ কৰিব লাগে সদায় মই শৰ্টকাট কি ইউজ কৰিম সেইটো হৈছে উইন কি প্লাছ আৰ মই নেক্সট ভিডিঅ'ত আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ উইন কি প্লাছ আৰ মাৰিব দেন এটা আপোনাৰ তাতে টাইপ কৰিব আহিব তাতে টাইপ কৰিব আপুনি উইনৰ টাইপ কৰিব দেন এণ্টাৰ কৰিব দেখিছে মাইক্ৰসফট অফিচ ৱৰ্ডটো ওপেন হৈ গৈছে তো ইয়াতে আমি কি কৰিম এতিয়া ফাইন এণ্ড ৰিপ্লেচ কৰিম ঠিক আছে তো ফাইন এণ্ড ৰিপ্লেচ কৰাৰ কাৰণে আমি কি কৰিম ধৰক ফাৰ্ষ্ট টাইম আমি যিকোনো কিছুমান টাইপ কৰি ললো ধৰক ডক কৰিলো ধৰক ডক লিখিলো দেন আমি ফ্ৰক ধৰক ফক্স আমি যিকোনো কি কৰি আমি ৱৰ্ড কেইটামান আমি টাইপ কৰি লৈ লম ধৰক আমি এইকেইটা টাইপ কৰি ললো এইকেইটা কন্ট্ৰল চি কৰিলো মানে কপি কৰিলো দেন আমি কি কৰিলো কন্ট্ৰল ভি কৰিলো এনেকুৱাকে আমি বহুত কেইটা ধৰক টাইপ কৰিলো ঠিক আছে এনেকুৱাকে টাইপ কৰিলো এতিয়া চাব ফাইন এণ্ড ৰিপ্লেচ টো হৈছে ফাইন মানে হৈছে ধৰক আমাৰ এই ডকুমেন্টছটোত এই পেজটোত কিমানটা ধৰক ফ্ৰক আছে সেই ফ্ৰকটো উলাবৰ কাৰণে কি কৰিম আমি ফাৰ্ষ্ট টাইম আমি কি কৰিম এটা ফৰ্মুলা আছে ফাৰ্ষ্ট আছে কি এট ফাৰ্ষ্ট টাইপ সাম নেম ঠিক আছে দেন সিলেক্ট দা টেক্সট ঠিক আছে আপুনি মানে যোনটো চাব বিচাৰে ধৰক ফ্ৰক কেইটা আছে চাব বিচাৰে আপুনি টেক্সটটো সিলেক্ট কৰি লব দেন গো টু হোম টেব দেন গো এডিটিং গ্ৰুপ ঠিক আছে প্ৰথমতে আপোনাক টেব কৈছো কোন টেব কোনবিলাক হয় ধৰক হোম ইনসাৰ্ট পেজ লেআউট এইবিলাক দেখিছে এই গোটেইবিলাক হৈছে টেব হোম টেব ইনসাৰ্ট টেব পেজ লেআউট টেব ৰেফাৰেন্স টেব এইবিলাক হৈছে গোটেই টেব টেক্সট হোমৰ ধৰক আমি হোম টেব ক্লিক কৰিলো হোম টেবত আছে ক্লিপবোৰ্ড এইটো গ্ৰুপ বুলি কম ফন্ট গ্ৰুপ বুলি কম প্যাৰাগ্ৰাফ গ্ৰুপ বুলি কম স্টাইল গ্ৰুপ বুলি কম ঠিক তেনেদৰে ধৰক ইনসাৰ্ট টেবত গলো তো ইনসাৰ্ট টেবতো কিছুমান গ্ৰুপ আছে যেনে পেজ গ্ৰুপ আছে টেবল গ্ৰুপ আছে ইলাষ্ট্ৰেচন গ্ৰুপ লিংক গ্ৰুপ হেডাৰ ফুটাৰ গ্ৰুপ টেক্সট গ্ৰুপ সিম্বল এইবিলাক হৈছে একোটা গ্ৰুপ তো আমি কি কৰিব লাগে ফাইন কৰাৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্ট আমি যিকোনো এটা টেক্সট সিলেক্ট কৰি লম ধৰক আমি ইয়াতে দেখিছে ফ্ৰকটো সিলেক্ট কৰিছো দেন গো টু হোম টেবত যাব দেন গো এডিটিং গ্ৰুপ দেন ফাইন ড্ৰপ ডাউন লিষ্ট ফাইণ্ডৰ কাষত এটা দেখিছে এইটো ড্ৰপ ডাউন লিষ্টত ক্লিক কৰিব দেন ফাইনত ক্লিক কৰিব তো দেখিছে ইয়াতে দেখিছে ফ্ৰক ফাইন হোৱাট তো আমি ফ্ৰক তো আমি কি কৰিম ফাইন কৰিম তো এইটো ফ্ৰকটো আমি সিলেক্ট কৰিছো কাৰণে ইয়াতে আহি গৈছে তো নেক্সট আমি কি কৰি দিম ফাইন কৰি দিম তো দেখিছে ফ্ৰক কেইটা আছে ইয়াতে দেখুৱাই দেখিছে যে ৱৰ্ড ফাউণ্ড 20 আইটেম ইয়াতে কি হৈছে দেখিব আপোনালোকে 20টা আইটেম মানে কি আমাৰ 20 আইটেম দেখিছে ইয়াতে মানে 20টা ফ্ৰক আছে ঠিক আছে তো নেক্সট এতিয়া ধৰক আমি ৰিপ্লেচ কৰিব লাগে ঠিক আছে ফ্ৰকৰ জায়গাত ধৰক বেলেগ দিব লাগে ধৰক ফক্সৰ জায়গাত আমি কি কৰিব লাগে হক্স দিব লাগে তো আমি কি কৰিম ফাৰ্ষ্ট ফক্সটো সিলেক্ট কৰি ললো দেন গো টু হোম টেব দেন গো এডিটিং গ্ৰুপ দেন ক্লিক অন ৰিপ্লেচ অপচনত ক্লিক কৰিলো আপোনালোকে চাব ইয়াতে ফাইন হোৱাট তো আমি ফক্সটো কৰিছিলো এতিয়া ধৰক ৰিপ্লেচ উইথ কিহেৰে আমি ৰিপ্লেচ কৰিম ধৰক ফক্সটো আমি কি কৰিম ইয়াতে
ফক্সৰ জাগাত আমি ফক্স দিম তো ৰিপ্লেস উইথ আমি কি লিখিম তাতে ফাইন হোৱাত প্ৰথমতে ফক্স আহিব দেন ৰিপ্লেস উইথ কি কৰে ফক্স লিখিম তো ফক্স লিখিম বা আপোনালোকে যি লিখিব পাৰে যি ধৰক দিব বিচাৰে তো দেন কি কৰিব আপোনালোকে ৰিপ্লেস all কৰিব তো ৰিপ্লেস all কৰিছে দেখিছে ইয়াতে what has reached in of the document এনেকুৱাকে কিবা আহিব আপোনালোকে yes কৰিব okay কৰিব তো ইয়াতে কম্পিউটাৰ স্ক্ৰীনত দেখিছে যিমান ফক্স আছিলে সিমান গোটেই কিটা কি হৈ গৈছে ফক্স হৈ গৈছে তো আপোনালোকে গম পাল যে কেনেকৈ আমি ফাইন এণ্ড ৰিপ্লেস কৰো তো আপোনাৰ কি কৰিছিলে 3 ইডিয়ট ফিল্মখনত আমিৰ খানে এনেকুৱাকে কি কৰিছিলে স্ক্ৰিপ্ট আপোনাৰ কিছুমান ৱৰ্ড চেঞ্জ কৰি দিছিলে ঠিক আছে তো মই আকৌ আপোনালোকক এবাৰ দেখাইছো একচুয়ালি মই এইটো মোৰ লেপটপত একচুয়ালি মাইক্ৰোসফট ওয়ার্ড 2007 ইনষ্টল কৰা আছে তো এইটো ইমান আপডেটেড ভাৰ্সন হয় আপোনালোকে যেটো 13 আছিল মই বেলেগ এটা লেপটপত 13 আছিল তো তাত আপুনি ভালকে চাব পাৰিলে হয় কিন্তু একো নাই বাৰু মাইক্ৰোসফট ওয়ার্ডে হয় সবতে একে ফৰ্মুলা তো ধৰক আকৌ মই আপোনাৰ ফক্স যেটো আছে সেই ফক্সটো আকৌ মই এগেইন কাৰেকচন কৰিম ফক্স কৰিম তো ফাৰ্স্ট টাইম কি কৰিব লাগে আমি সিলেক্ট কৰি লম ফাৰ্স্ট we select the text then go to home tab then go editing group then click on replace option ইয়াত দেখিব এটা replace option বুলি তো আমি replace কৰিলো তো ফাইন হোৱাত আছিল ফক্স আমি ফক্সটো সিলেক্ট কৰিছো সেইটো কাৰণে ফক্স ওলাইছে দেন replace with আমি কি replace কৰিম ধৰক তাতে ফক্সৰ জাগাত আমি ফক্স দি দিম ফক্স লিখি দিলো দেন আপোনালোকে কি কৰিব ৰিফ্ৰেছ অলত ক্লিক কৰিব দেন ইয়াতে দেখুৱাইছে যে 20 টা আছে 20 টা ৰিপ্লেসমেন্ট হ'ব আপোনালোকে ইয়েস কৰিব দেন ওকে কৰিব আৰু এটো ক্লোজ কৰিব দেখিছে আমি ফক্সৰ জাগাত কি হৈছে গোটেই ফক্স হৈ গৈছে ঠিক আছে তো এইটোৱে আছিল ফাইন এণ্ড ৰিপ্লেস তো আপোনালোকে প্ৰেক্টিস কৰিব ট্ৰাই কৰিব আপোনালোকৰ এটো মোৰ উইন্ডোজ 7 হয় সৰি মাইক্ৰোসফট ওয়ার্ড 2007 হয় আপোনালোকে যদি 13 টো ইউজ কৰে তাতে অলপ বেছি আপ টু ডেট হয় আপগ্ৰেড ভাৰ্সন তাতে আপোনালোকে বেছি ভাল পাব তো ভিডিওটি আজিলৈ এইখিনিয়ে বন্ধুসকল আশা কৰো ভিডিওটি আপোনালোকে ভাল পাব লাইক কৰিব শেয়াৰ লাইক কৰিব আৰু মোৰ চেনেল টো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম